হাই ফ্ৰেণ্ড, কি খবৰ? সকলোৰে ভালনে? ফ্ৰেণ্ডসকল, আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত। গতিকে চাওঁ আহকচোন ভিডিঅ'টো। ফ্ৰেণ্ডসকল, ইয়াতে মই গৰম তেলতে আদা, ৰচুন, তেজপাত, কেঁচা জলকীয়া দি ভাজি লৈছোঁ। আৰু ইয়াতে মই চিকেনখিনিও ভাজি দিছোঁ। ভালকৈ ভাজি ল'ব ফ্ৰেণ্ডসকল। এইটো খুবেই সহজ ৰেচিপি হয়, খুব কম সময়ৰ ভিতৰত হোৱা ৰেচিপি। ভালকৈ মিক্স কৰি ভাজি ল'ব চিকেনখিনি। এতিয়া আমি ইয়াতে অলপ নিমখ এড কৰি দিম, অলপ শুকান জলকীয়া গুড়ি আৰু অলপ হালধি মিক্স কৰি আমি ভালকৈ মিক্স কৰি দিম। অলপ কালাৰ উঠিছে। ইয়াত আমি এতিয়া গোটা মছলা গুড়ি এড কৰি দিছোঁ। ভালদৰে এনেকৈ মিক্স কৰি ভাজি ল'ব। এতিয়া আমি এইখিনি 10 পৰা 15 মিনিটত সিজিবলৈ দিম। দেখিছেনে? কালাৰ ইতিমধ্যে উঠি গৈছে। পুনৰ আমি সিজিবলৈ দিম 10 পৰা 15 মিনিটৰ ভিতৰত। এতিয়া আমি ইয়াতে মান ধনিয়া দি দিছোঁ। পুনৰ আমি 10 পৰা 15 মিনিটৰ ভিতৰত সিজিবলৈ দিম ফ্ৰেণ্ডসকল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। যদি ভাল পায় লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকল নতুন তেওঁলোকেও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগত থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পুনৰ পাই থাকে। দেখিছেনে কিমান বঢ়িয়া হৈছে? ইতিমধ্যে প্ৰায় সিজিয়ে গৈছে। এতিয়া আমি ইয়াতে সান্দহ গুড়াখিনি মিক্স কৰি দিছোঁ। বেছি দিব নালাগে, প্ৰায় মই 1 কাপমান সান্দহ গুড়ি দিছোঁ। ভালকৈ মিক্স কৰি এনেকৈ ভাজি ল'ব। এতিয়া আমি ইয়াতে অলপ পানী এড কৰি দিছোঁ। পুনৰ মিক্স কৰি দিব। পুনৰ আমি এইখিনি সিজিবলৈ দিম 10 পৰা 15 মিনিটৰ ভিতৰত। দেখিছেনে? ইতিমধ্যে গ্ৰেভি হৈ গৈছে। বেছিকৈ জুই নিদিব। গেছত বনালেও ল' ফ্লেমতে ৰাখিব। দেখিছেনে কিমান বঢ়িয়া হৈছে? দেখিবলৈও ধুনীয়া হৈছে। এনেকৈ আপোনালোকে এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰি চাবচোন ফ্ৰেণ্ডসকল। খুবেই টেষ্টি ৰেচিপি হয়। আমাৰ এয়া ৰেডি হৈয়ে গৈছে। সান্দহ গুড়িৰ সৈতে ব্ৰইলাৰ মাংস, চিকেন। মই অলপ ধনিয়া দি দিছোঁ। কিমান বঢ়িয়া হৈছে দেখিছেনে ফ্ৰেণ্ডসকল? থেংক ইউ।